ছাত্ৰ ছাত্ৰীসকল নিশ্চয় কুশলে আছা। আজি আমি তোমালোকৰ লগত সপ্তম শ্ৰেণীৰ প্ৰথম পাঠ ভূপৃষ্ঠত সময় গণনাৰ ইয়াৰ দ্বিতীয়টো খণ্ড আগবঢ়াম। তোমালোকে মন দি শুনিবা। আমি ইতিমধ্যেই প্ৰথমটো ভিডিঅ'ত আমি অক্ষৰেখা, বিক্ষোভ ৰেখা, অক্ষাংশ এই সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিছোঁ। আজি আমি তোমালোকৰ লগত দ্ৰাঘিমাংশ আৰু দ্ৰাঘিমা ৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত সময়নো কেনেকৈ গণনা কৰা হয় এই সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথমতে আমি জানো আহাচোন দ্ৰাঘিমা ৰেখা কাক কয়। দ্ৰাঘিমা ৰেখাৰ হৈছে কি প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুই মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰে হৈছে দ্ৰাঘিমা ৰেখা। এই সূত্ৰটোত প্ৰথমতে চোৱাচোন প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কথা কৈছে। এতিয়া প্ৰাথমিক দ্ৰাঘিমা ৰেখানো কি আমি প্ৰথমতে জানি লওঁ আহা। আমি আগতে পাই আহিছিলোঁ যে কি অক্ষাংশ নিৰ্ণয় কৰিবৰ কাৰণে কি বিক্ষোভ ৰেখাডাল কল্পনা কৰি লোৱা হৈছিল। ঠিক সেইদৰে আমাৰ কি হৈছে দ্ৰাঘিমাংশ নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ পৃথিৱীৰ কি হৈছে উত্তৰৰ পৰা দক্ষিণলৈ পৃথিৱীৰ সোঁমাজেদি এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই কল্পনা কৰি লোৱা ৰেখাডাল গ্ৰীণউইচৰ মানমন্দিৰ ওপৰেদি কল্পনা কৰা হৈছে আৰু ৰেখাডালৰ 0 ডিগ্ৰী হিচাপে ধৰি লোৱা হৈছে। আৰু সেই ৰেখাডালকে কি বুলি কোৱা হৈছে? ৰেখাডালকে কোৱা হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখা। আকৌ এবাৰ মই কৈ দিছোঁ শুনিবা। পৃথিৱীৰ সোঁমাজেদি উত্তৰ দক্ষিণাকৈ কল্পনা কৰা ৰেখাডালেই হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখা। আৰু এই প্ৰাথমিক দ্ৰাঘিমা ৰেখাডাল গ্ৰীণউইচৰ মানমন্দিৰ ওপৰেদি কল্পনা কৰি লোৱা হৈছে। দ্বিতীয়টো কথা। আৰু তৃতীয় কথাটো মনত ৰাখিবা কি এই দ্ৰাঘিমা ৰেখাডালৰ 0 ডিগ্ৰী হিচাপে ধৰি লোৱা হৈছে। এই প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালক 0 ডিগ্ৰী হিচাপে ধৰি লোৱা হৈছে। গতিকে কোনডাল প্ৰাথমিক দ্ৰাঘিমা ৰেখা? এইডাল কি কৈছে? এইটো উত্তৰ হয়নে নহয়? এইটো উত্তৰ ছাইড আৰু এইডাল দক্ষিণ ছাইড। গতিকে কি হৈছে উত্তৰ দক্ষিণাকৈ পৃথিৱীৰ সোঁমাজেদি কল্পনা কৰি লোৱা হৈছে। আৰু কি কৈছে? আৰু ই পৃথিৱীখনক কি কৈছে? দীঘাকৈ কি কৰিছে? দুভাগত ভাগ কৰিছে। গতিকে আমি পালোঁ যে কি পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে। আৰু এই ছাইডটো কি বুলি কৈছে? এই ছাইডটো পূব আৰু এই ছাইডটো আৰু দ্বিতীয় এই ছাইডটো কি বুলি কোৱা হৈছে? পশ্চিম। পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে পূব আৰু পশ্চিমত। এতিয়া কি কৈছে? প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ পূব আৰু পশ্চিমে কি কৈছে? এইফালেও পূব ফালে আৰু এইফালে পশ্চিম ফালে কি হৈছে? দুই মেৰু সংযোগ কৰিছে। আমি মেৰু কোনটো পাইছিলোঁ? এইটো মেৰু হয়নে নহয়? এইফালে এইটো এটা মেৰু। গতিকে দুই মেৰু সংযোগ কৰা মানে কি হৈছে? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ সংযোগ কৰা। এনেদৰে সংযোগ কৰে কল্পনা কৰি লোৱা ৰেখাবোৰে হৈছে দ্ৰাঘিমা ৰেখা। এইবিলাক ৰেখা যিবিলাক ৰেখা আমি কথা কৈ আছোঁ এইবিলাক পৃথিৱীখনত এনেধৰণে ভাগ কৰা নাই। এইবিলাক কল্পনা কৰি লোৱা ৰেখা। মনত ৰাখিবা আকৌ এইবিলাক কল্পনা কৰি লোৱা ৰেখা। গতিকে দ্ৰাঘিমা ৰেখা বুলি ক'লে কি বুজিলোঁ আমি? প্ৰাথমিক দ্ৰাঘিমা এইডাল প্ৰাথমিক দ্ৰাঘিমা আৰু প্ৰাথমিক দ্ৰাঘিমা পূবা পশ্চিমাকৈ কি হৈছে? পূবা পশ্চিমাকৈ দুইফালে দুই মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰে হৈছে কি? দ্ৰাঘিমা ৰেখা। এতিয়া কোনবিলাক দ্ৰাঘিমা ৰেখা বা? এইবোৰ যিবোৰ আমি এইবোৰ আমাৰ কি হৈছে? উত্তৰৰ পৰা দক্ষিণলৈ আছে। দ্ৰাঘিমা ৰেখাবিলাক উত্তৰৰ পৰা দক্ষিণলৈ থাকে। আৰু অক্ষৰেখাবিলাক কেনেকৈ থাকে? অক্ষৰেখাবিলাক এনেকৈ থাকে হয়নে নহয়? পথালিকৈ থাকে। পূবৰ পৰা পশ্চিমলৈ থাকে অক্ষৰেখাবিলাক। আৰু দ্ৰাঘিমা ৰেখাবিলাক কেনেকৈ থাকে? উত্তৰৰ পৰা দক্ষিণলৈ থাকে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে কি দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাৰ মাজত পাৰ্থক্যও নিশ্চয় বুজি পাইছা। এতিয়া আমি দ্ৰাঘিমাংশৰ বিষয়ে জানিম। এতিয়া এইখন এখন পৃথিৱী বুলি ধৰি লৈছোঁ। এইখন এখন পৃথিৱী আৰু এই পৃথিৱীখনক কি কৰিছে? পৃথিৱীখনক আমি যদি এনেকৈ মাজতে ফালি দিওঁ, মাজতে যদি আমি এই ইকুৱেটৰ মানে কি আছিলে বাৰু? ইকুৱেটৰ মানে আছিলে তোমাৰ কি আছিলে? ইকুৱেটৰডালক ইংৰাজীত ইকুৱেটৰ বুলি কয়, অসমীয়াত কি বুলি কয়? বিক্ষোভ ৰেখা। গতিকে এই বিক্ষোভ ৰেখাডালৰ সমান্তৰালভাৱে আমি যদি পৃথিৱীখনক দুটা ভাগত ভাগ কৰি দিওঁ তেতিয়াহ'লে পৃথিৱীৰ কেন্দ্ৰ পাম এইডাল। পৃথিৱীৰ কেন্দ্ৰটো কোনটো? পৃথিৱীৰ কেন্দ্ৰটো এইটো হয়নে নহয়? পৃথিৱীৰ কেন্দ্ৰ সেইটো। আৰু পৃথিৱী কি হৈছে? পৃথিৱীখনক এইডাল কি আছিলে? এইডাল আছিলে কি? প্ৰাথমিক দ্ৰাঘিমা ৰেখা।
প্ৰাথমিক দ্ৰাঘিমা ৰেখাই পৃথিৱীখনক কি কৰিছে? পৃথিৱীখনক পূবা পশ্চিমাকৈ দুটা অক্ষত ভাগ কৰিছে। এতিয়া আমি যদি কোণমান যন্ত্ৰৰ সহায় লৈ যদি আমি জোখোঁ, তেতিয়া আমি কি পাম? তেতিয়া আমি পাম যে আমি কোণমান যন্ত্ৰটো যদি এনেকৈ বহাই পিনে আমি যদি জুখি চাওঁ, এই ৰেখাডালৰ মান আমি 30 পাম, এই ৰেখাডালৰ মান আমি 30 পাম, হয়নে নহয়? ঠিক আছে, এই ৰেখাডালৰ মান আমি 90 পালোঁ, এনেকৈ 150 পালোঁ, আৰু এই একেবাৰে শেষলৈকে যিডাল ৰেখা থাকিব এইডাল ৰেখাডালৰ কিমান হ'ব? 180 ডিগ্ৰী কোণ কৰিব, 180 ডিগ্ৰী কোণ কৰিব, হয়নে নহয়? ঠিক সেইদৰে এইফালেও 180 ডিগ্ৰী হ'ব, পূবফালেও 180 ডিগ্ৰী হ'ব, পূবফালেও 180 ডিগ্ৰী হ'ব, মনত ৰাখিবা। গতিকে কি হ'ব? গতিকে এই যে আমি সমান্তৰাল এই আমাৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালক বেছ কৰি এই দ্ৰাঘিমাডালৰ বেছ কৰি আমি যদি জোখ উলিয়াওঁ, তেতিয়াহ'লে এই ৰেখাডালৰ মান কিমান হ'ব? এই ৰেখাডালৰ মান আমি 30 ডিগ্ৰী পালোঁ। আৰু এই ৰেখাডাল পৃথিৱীৰ উপৰিভাগততো এই ৰেখাডালৰ কি হৈছে? ৰেখাডালে এডোখৰ ঠাইক নিৰ্ণয় কৰিব নাই, এডোখৰ ঠাইহে থাকিব সেই ৰেখাডালৰ ঠাইত, আমি এইটো কল্পনা কৰিহে ৰেখা। গতিকে সেই ঠাইডোখৰ মান হ'ব, মানটো কি হ'ব? মানটো 30 ডিগ্ৰী, আৰু এইফালে পশ্চিম ফালে আছে নাই? এইটো পশ্চিম আছিলে, পশ্চিম হ'লে মানে কি হ'ব? 30 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশ এইফালে। যদি আকৌ এইফালে থাকে তেতিয়াহ'লে কি হ'ব? এইফালে 30 ডিগ্ৰী পূব দ্ৰাঘিমাংশ এই ঠাইডোখৰ মান, হয় নহয়? ঠিক সেইটো এইফালে যদি চাওঁ এইডোখৰ কি হৈছে? 150 ডিগ্ৰী 150 ডিগ্ৰী পূব দ্ৰাঘিমাংশ, আকৌ এইফালে চালে মানে পশ্চিম হ'ব। গতিকে কি কৰিছে? গতিকে এইফালে পূব ফালে হ'ব, এইটো ছাইডলৈ পূব আৰু এইটো ছাইডলৈ পশ্চিম দ্ৰাঘিমাংশ। এনেকৈ ধৰণে যিটো আমি ৰেখাডালক কি হৈছে? যিডাল মানে প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালক বেছ কৰি যিটো আমি মান পাওঁ, সেই ৰেখাডালৰ মানটোৱে হ'ব কি হ'ব? দ্ৰাঘিমাংশ, মনত ৰাখিবা। এতিয়া আমি দ্ৰাঘিমা ৰেখাৰ সহায়ত সময়নো কেনেধৰণে গণনা কৰা হয় এই সম্পৰ্কে আমি এই ছবিখন দেখিছানে? এই ছবিখনত কি দেখিছা বাৰু? এই ছবিখনত এইখন পৃথিৱী, আৰু এই পৃথিৱীখনে আমি সকলোৱে জানো যে পৃথিৱীখনে কি কৰে বাৰু? পৃথিৱীখনে সদায় পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে, পশ্চিমৰ পৰা পূবলৈ এনেকৈ ঘূৰি থাকে, হয়নে নহয়? আৰু এই ঘূৰি থাকোঁতে কি হৈছে? সূৰ্যৰ ৰশ্মি কোনোবা এটা ঠাইত প্ৰথমতে পৰে, হয় নাই? কোনোবা এটা ঠাইত আকৌ পিছত পৰে, হয়নে নহয়? এতিয়া তোমাৰ এই ঠাইডোখৰত কি হৈছে? এই ঠাইডোখৰত সূৰ্যৰ ৰশ্মি পৰিছে, কিন্তু এই ঠাইডোখৰত সূৰ্যৰ ৰশ্মি পৰিছে জানো? নাই পৰা। গতিকে এই ঠাইডোখৰ সময়টো আৰু এই ঠাইডোখৰ সময়টো মিলিব জানো? নিমিলে। গতিকে আজি আমি এই আলোচনাটিত কেনেধৰণেনো সময় পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি, বা এখন ঠাইৰ মান সময়নো আন এখন ঠাইৰ লগত কেনেধৰণে পাৰ্থক্যসমূহ নিৰ্ণয় কৰিব পাৰি, ব্যৱধানসমূহ কেনেকুৱা ধৰণৰ হয়, এই সম্পৰ্কে আমি আজি আলোচনা কৰিম। এই ছবিখন চোৱাচোন। এই ছবিখনত তোমালোকে কি দেখিছা বাৰু? এই ছবিখনত এইখন এখন পৃথিৱী বুলি ধৰি লোৱা হৈছে, আৰু পৃথিৱীখনক আমি কি কৰিছোঁ? আমি পৃথিৱীখনক 4টা ভাগত ভাগ কৰিছোঁ, হয়নে নহয়? 4টা ভাগত ভাগ কৰিছোঁ, পৃথিৱীখনক 4টা ভাগত ভাগ কৰিছোঁ। এইডাল কি বাৰু? এইডাল আছিলে আমাৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখা, আৰু এইডাল আছিলে আমাৰ বিক্ষোভ ৰেখা। এনেকৈ ধৰণে আমি পৃথিৱীখনক 4টা ভাগত ভাগ কৰিছোঁ। ভাগ কৰি পিনে কি পালোঁ বাৰু? ভাগ কৰি পিনে আমি যদি ডিগ্ৰী হিচাপত চাওঁ, এইটো কিমান? 30 ডিগ্ৰী কোণ কৰিছে, হয়নে নহয়? 90 ডিগ্ৰী কোণ কৰিছে। এইফালে যদি চাওঁ, এইটো 90 ডিগ্ৰী কোণ, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। গতিকে আমাৰ পৃথিৱীখনে কিমান? এইফালে 180 ডিগ্ৰী, পশ্চিমফালে 180 ডিগ্ৰী, এইফালে পূবফালে 180 ডিগ্ৰী যদি হিচাপ কৰোঁ, আমি কিমান হ'ব? 360 ডিগ্ৰী হৈছে। পৃথিৱীখনে কি হৈছে? 360 ডিগ্ৰী থাকে পৃথিৱীখনৰ। গতিকে 360 ডিগ্ৰী আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, হয় নহয়? 360 ডিগ্ৰী কৰি পিনে আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰে। 360 ডিগ্ৰী ঘূৰোঁতে কিমান সময় লাগে আমাৰ পৃথিৱীখনক? 24 ঘণ্টা লাগে। লাগেনে নালাগে? 24 ঘণ্টা লাগে। আৰু এইখিনিতে এটা কথা মনত ৰাখিবা দেই, 360 ডিগ্ৰী যে পাইছোঁ আমাৰ পৃথিৱীখনক, 360 ডিগ্ৰী পাওঁতে কি হৈছে? আমাৰ দ্ৰাঘিমা ৰেখা যে পাইছিলোঁ আমি, দ্ৰাঘিমা ৰেখাৰ 30 ডিগ্ৰী এনেকৈ দ্ৰাঘিমা ৰেখা কৈছিলোঁ, এনেকৈ এইফালে 180ডাল দ্ৰাঘিমা ৰেখা থাকে, আৰু এইফালে 180ডাল দ্ৰাঘিমা ৰেখা থাকে। প্ৰত্যেক মানে 1 ডিগ্ৰী মূৰে মূৰে এডাল দ্ৰাঘিমা ৰেখা থাকে। গতিকে টোটেল আমাৰ কিমানডাল দ্ৰাঘিমা ৰেখা থাকে? 360ডাল দ্ৰাঘিমা ৰেখা থাকে, মনত ৰাখিবা। আমি 24 ঘণ্টা আমাৰ 360 ডিগ্ৰী যে পৃথিৱীখনে 360 ডিগ্ৰী পৰিভ্ৰমণ কৰিবৰ কাৰণে আমাক কিমান সময় লাগে? 24 ঘণ্টা লাগে। এতিয়া এঘণ্টাত আমাৰ পৃথিৱীখনে কিমান ডিগ্ৰী অতিক্ৰম কৰিব বাৰু? কিমান ডিগ্ৰী ঘূৰিব? আমি সেইটো উলিয়াম। এতিয়া এঘণ্টাত কিমান ডিগ্ৰী ঘূৰিব? 360 আমি 24 হৰণ কৰিব লাগিব। 360ক আমি কিহে? 24 হৰণ কৰিব লাগিব। 24 হৰণ কৰিব লাগিব। কিমান পাম? এবাৰ গ'ল, 24 হ'ল।
এবাৰ 6ৰ পৰা 4 গ'লে 2, এইফালে 1, 120, 120ক যদি আমি 24 হৰণ কৰোঁ কিমান হ'ব? 5 হ'ব, 5 বাৰ যাব, 5 বাৰ হ'ব, গতিকে 15 ডিগ্ৰী পালোঁ, হয়নে নহয়? আমি কি পালোঁ? এঘণ্টাত পৃথিৱীখনে কিমান ডিগ্ৰী পৰিভ্ৰমণ কৰে? 15 ডিগ্ৰী পৰিভ্ৰমণ কৰে, হয়নে নহয়? এতিয়া আমি এঘণ্টাটো পালোঁ, হয়নে নহয়? এতিয়া আমি 1 ডিগ্ৰীত অতিক্ৰম কৰিবৰ কাৰণে পৃথিৱীখনক কিমান সময় লাগে আমি সেইটো উলিয়াম। 1 ডিগ্ৰী অতিক্ৰম কৰিবৰ কাৰণে এতিয়া প্ৰথমতে আমি কি পাম? প্ৰথমতে আমি 60, আমি জানো যে কিমান 60, এঘণ্টাত কিমান মিনিট থাকে? 60 মিনিট থাকে। গতিকে আমি 60ক আমি 60ক আমি 15 হৰণ কৰি দিম। মোৰ আখৰকেইটা বৰ ভাল হোৱা নাই, তোমালোকে এইটো ইগন'ৰ কৰিবা, খালি কথাটো বুজিবৰ কাৰণে চেষ্টা কৰিবা। 15 আমি 60ক যদি আমি হৰণ কৰোঁ কিমান যাব? 4 15 60, গতিকে আমি কিমান পালোঁ? 4 পালোঁ, হয়নে নহয়? 4 মিনিট লাগে 1 ডিগ্ৰী অতিক্ৰম কৰিবৰ কাৰণে, 4 মিনিট লাগে। এতিয়া আমি এই সূত্ৰকেইটাৰ সহায়ত আমি কি হৈছে দুখন ঠাইৰ মাজত ব্যৱধান আৰু কিছুমান প্ৰশ্ন আছে অনুশীলনীত, তোমালোকে কিতাপখন উলিয়াই ল'বা। কিতাপখনৰ তোমালোকে প্ৰশ্ন কিছুমান আছে, প্ৰশ্নকেইটা তোমালোকে চাবা। এতিয়া আমি প্ৰশ্নকেইটা সমাধান কৰিবলৈ যত্ন কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো দিছে কি? প্ৰথম প্ৰশ্নটো দিছে দুখন ঠাইৰ দ্ৰাঘিমাংশ যথাক্ৰমে 52 ডিগ্ৰী পূব আৰু 98 ডিগ্ৰী পূব। ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যৱধান উলিওৱা। স্থানীয় সময়ৰ ব্যৱধান। প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰথমতে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য উলিয়াব লাগিব, হয়নে নহয়? ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য। এতিয়া ঠাই দুখনৰ এখন ঠাইৰ দ্ৰাঘিমাংশ কিমান দিছে? কিমান দিছে? 98 বা 98, 98, তাৰপিছত আৰু কি হৈছে? আৰু ইখন ঠাইৰ কিমান দিছে? 52। এতিয়া আমি ইয়াৰ মাজত পাৰ্থক্য উলিয়াবলৈ হ'লে আমি মাইনাছ কৰি দিলোঁ, কিমান হ'ল? 6, এফালে 4, 46 পালোঁ। এতিয়া ঠাই দুখনৰ মাজৰ পাৰ্থক্যটো আমি কিমান পালোঁ? 46 ডিগ্ৰী পালোঁ, হয়নে নহয়? এতিয়া আমি জানো যে কি 1 ডিগ্ৰী অতিক্ৰম কৰিবৰ কাৰণে কিমান লাগে? 4 মিনিট সময় লাগে। গতিকে 46 ডিগ্ৰী অতিক্ৰম কৰিবৰ কাৰণে কিমান সময় লাগিব? 4 যদি পূৰণ কৰি দিওঁ, আমি 6 4 24, 24 4 2 থাকিলে 4 4 16, 16 17 18, 184 পালোঁ। 184 মিনিট। 184 মিনিটক আমি কি কৰিব লাগিব? আমি ঘণ্টালৈ লৈ গ'লে কিমান হ'ব? ঘণ্টালৈ লৈ গ'লে 3 ঘণ্টা 4 মিনিট হ'ব। গতিকে ঠাই দুখনৰ মাজত সময় ব্যৱধানটো কি হ'ব? 3 ঘণ্টা 4 মিনিট। নেক্সট আমি এইটো চাম, দুখন ঠাইৰ স্থানীয় সময় যথাক্ৰমে ৰাতিপুৱা 4 বজাত আৰু ৰাতিপুৱা 10 বজা। ঠাই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান। এতিয়া দ্ৰাঘিমাংশৰ ব্যৱধানটো নিৰ্ণয় কৰিব কৈছে। আমি প্ৰথমতে কি কৰিব লাগিব? ঠাই দুখনৰ মাজত পাৰ্থক্যটো কিমান ঘণ্টাৰ পাৰ্থক্য সেইটো উলিয়াই ল'ব লাগিব। 10ৰ পৰা আমি কি 10, এতিয়া আমি মাইনাছ কৰিলোঁ। 10, এখন ঠাইত 10 বাজিলে, ইখন ঠাইত 4 বাজিলে, মাইনাছ কৰিলোঁ কিমান? 6 ঘণ্টা। দুইখন ঠাইৰ মাজত 6 ঘণ্টা পাৰ্থক্য। গতিকে আমি কি পাইছিলোঁ? আমি প্ৰথমতে পাইছিলোঁ যে কি এঘণ্টাত কিমান? 15। এঘণ্টা অতিক্ৰম কৰিবলৈ 15 ডিগ্ৰী লাগে, হয়নে নহয় পৃথিৱীখনত? ঠিক সেইদৰে 6 ঘণ্টা অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? 16, 15 পূৰণ 6, 6 15 90, 90 মিনিট, 90 ডিগ্ৰী লাগিব, হয়নে নহয়? আমি গম পালোঁ যে 6 ঘণ্টাত 90 ডিগ্ৰী অতিক্ৰম কৰে। গতিকে ঠাই দুখনৰ মাজত ব্যৱধানটো কিমান হ'ব? 90 ডিগ্ৰী হ'ব। নেক্সট এইটো চাবা, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন দিছে কি দুখন ঠাইৰ দ্ৰাঘিমাংশ ক্ৰমে 75 ডিগ্ৰী পূব আৰু 45 ডিগ্ৰী পশ্চিম। ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য উলিওৱা আৰু লগতে কি কৰিছে? গিনিজত দুপৰীয়া 12 বাজিলে ঠাই দুখনৰ কেইটা বাজিব? প্ৰথমতে এটা কথা মনত ৰাখিবা যে কি দুখন ঠাই, এখন ঠাই যদি পূব দ্ৰাঘিমাংশ দিয়া থাকে আৰু ইখন ঠাই যদি পশ্চিম দ্ৰাঘিমাংশ দিয়া থাকে, তেতিয়াহ'লে দুইখন ঠাইৰ কি হ'ব? দুখন ঠাইৰ দ্ৰাঘিমাংশ ব্যৱধান যদি উলিয়াবলৈ দিয়া হয়, তেতিয়াহ'লে যোগ কৰিব লাগিব দুইখন ঠাই। সেইটো কথা মনত ৰাখিবা, অতি গুৰুত্বপূৰ্ণ। গতিকে দুইখন ঠাই যদি আমি যোগ কৰোঁ কিমান হ'ব? 75, এফালে 45, কিমান হ'ব? 120।
120 ডিগ্ৰী হ'ল। দুখন ঠাইৰ মাজত কি হৈছে ব্যৱধানটো কিমান হ'ব 120 ডিগ্ৰী। এতিয়া আমাৰ কি হৈছে প্ৰথমতে কি হৈছে প্ৰথমখন ঠাইৰ স্থানীয় সময় হ'ব প্ৰথমখন ঠাইৰ স্থানীয় সময় নিৰ্ণয় কৰিব দিছে 75 ডিগ্ৰী হয় নাই 75 ডিগ্ৰী পূবত আছে 75 ডিগ্ৰী পূব 75 ডিগ্ৰী আমি যদি 1 ডিগ্ৰীত কি হৈছে 1 ডিগ্ৰী অতিক্ৰম কৰিবৰ কাৰণে 4 মিনিট সময় লাগে। গতিকে কিমান সময় লাগিব 300 মিনিট সময় লাগিব। 300 আমি পালোঁ হয়নে নহয় 4 পূৰণ কৰি 300 পালোঁ। অৰ্থাৎ 300 মিনিটক আমি যদি ঘণ্টালৈ লৈ যাওঁ তেতিয়াহ'লে কিমান হ'ব 5 ঘণ্টা লাগিব 5 ঘণ্টা। গতিকে কি হ'ব গতিকে গিনিছৰ বিপৰীতে তাৰ ঠাইখনৰ মান কিমান হ'ব 5 ঘণ্টা কি হ'ব 5 ঘণ্টা আগবাঢ়ি থাকিব। পূবত থাকিলে মানে সদায় আগবাঢ়িব টাইমটো। গতিকে 12টা যদি গিনিছত 12 বাজে তেতিয়াহ'লে 5 ঘণ্টা আগবাঢ়িলে মানে কিমান হ'ব 5 ঘণ্টা আগবাঢ়িলে মানে কিমান বাজিবগৈ 12টাৰ পিছত কিমান হয় 1 2 3 4 5 বাজিব হয়নে নহয় 5 বাজিলে ইখন ঠাইত। ঠিক সেইদৰে আকৌ দ্বিতীয়খন ঠাই যদি সময় উলিয়াওঁ আমি কিমান 45 ডিগ্ৰী আছিলে হয় নহয় 45 ডিগ্ৰী আছিলে 45 ডিগ্ৰী আমি কি হৈছে আমি 4 পূৰণ কৰিলোঁ কিমান হ'ল 180 হ'ল। 180ক যদি আমি ঘণ্টালৈ লৈ যাওঁ 3 ঘণ্টা হ'ব হয় নাই। গিনিছৰ বিপৰীতে তাৰ ঠাইখনৰ মান কি হ'ব 3 ঘণ্টা হ'ব। 3 ঘণ্টা হ'লে মানে কি হ'ব 3 ঘণ্টা হ'লে পশ্চিমত থকা ঠাইখনৰ মান হেৰিটো সদায় কি মাইনাছ হ'ব। গিনিছত 12টা বাজিলে মানে তাৰ মাইনাছ হ'ব। মাইনাছ হ'লে মানে কিমান হ'ব 9 বাজিব তাত। গিনিছত যদি 12 বাজে তাত কিমান হ'ব 9 বাজি থাকিব। দুপৰীয়া 12 বাজিলে তাত পুৱা 9 বাজিব। গতিকে এইটো কথা মনত ৰাখিবা। পশ্চিমলৈ হ'লে মানে কি হ'ব পশ্চিমলৈ হ'লে মানে গিনিছৰ যদি উলিয়াব দিয়ে গিনিছৰ লগত যদি উলিয়াব দিয়ে গিনিছৰ যদি মতে উলিয়াব দিয়ে তেতিয়াহ'লে কি হ'ব তেতিয়া পশ্চিমত থাকিলে ঠাইখন কি মাইনাছ হ'ব। যদি পূবত থাকে তেতিয়াহ'লে পূবত সদায় আগবঢ়া হয় নে নহয় পূবত হ'লে মানে তেতিয়া সদায় প্লাছ হ'ব। গতিকে মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা কি আৰু এটা মনত ৰাখিবলৈ কথা হ'ল কি হৈছে যদি পূব আৰু পশ্চিম দুইটা দিয়া থাকে দ্ৰাঘিমাংশ যদি পাৰ্থক্য উলিয়াবলৈ নিৰ্ণয় কৰিবলৈ দিয়া হয় তেতিয়াহ'লে দুইটা যোগ কৰিব লাগিব। পূবত থাকিলে মানে কি হ'ব মাইনাছ কৰিব লাগিব। পশ্চিমত যদি থাকে মাইনাছ কৰিব লাগিব। যদি পূবৰ এখন ঠাই দিলে আৰু এইফালে পশ্চিমৰ এখন ঠাই দিলে তেতিয়াহ'লে দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব মনত ৰাখিবা। গতিকে নিশ্চয় বুজি পালা বুলি মই ধৰি ল'লোঁ। পৰৱৰ্তী এতিয়া এই পাঠটো ইতিমধ্যে সমাপ্ত হৈছে। গতিকে ইয়াৰ আনুষংগিক যিবিলাক তোমাৰ প্ৰশ্ন আছে প্ৰশ্নসমূহ কৰিবলৈ যত্ন কৰিবা। আৰু মই গোটেইখিনি ডিটেইলছত পঢ়োৱা নাই। ইয়াখিনি তোমালোকে ঘৰত ভালদৰে পাঠটো পুংখানুপুংখভাৱে পঢ়ি ল'বা। লগতে প্ৰশ্নখিনি কৰিবলৈ যত্ন কৰিবা। আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত জনাবা। ধন্যবাদ।